ইছ ৰাম য'তে ত'তে এইবিলাক কৰি থৈ যায় কি হ'ব নহয় কি কৰো এতিয়া কি এই চৰাই হাগি থৈ গ'ল নহয় ইছাম আজিকালি চৰাইবিলাকে য'তে ত'তে পিটিক পিটিক হাগিছে কিয় হাগিছে এই ৰ ইয়াততো গছ গছনিও নাই কেনেকৈ হাগিলে গম নাপাইছে নাই আজিকালি চৰাই উই উই হাগিব এতিয়া চাফা কৰিব লাগিছিল কাপোৰ এখনো নাই চাফা কৰি নহয় লওক। তাকেতো কি কৰোঁ মই কৈ দিওঁ কৰি দিবা দিয়াচোন দিয়া মোৰ মানে পানী বটল লগত লাগিছে গৰম দিন যে ঠিকে কৰিছা কি নাম ভাইটি তোমাৰ মোহন আছে দিয়া 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 চৰাই মানে হাগোতে জেগা চাব নাজানে তাকেইতো কি হ'ব নহয় কাম এটালৈ যাব লাগে এতিয়া এইবিলাক ঠিক আছে দে ভাইটি তুমি আকৌ কিয় বহিলা 10 টকা এটা দিয়ক চাফা কৰি দিছো ৰবা আৰে ক'ত গ'ল হয় এইটো লোৱা ঠিক আছে বাৰু এই চৰাই আকৌ পেচাব কৰি থৈ গৈছে কি যে হ'ব নহয় তেৰিকা বেলেগ বিজনেছ কৰিছ তই কিবা এটা খা নাখাওঁ মই খা মা কমলা নামত দোকান চাহ দিয়কচোন চ লাগে তই বিজনেছ কৰিবি মই খুৱাব লাগে মই 10 টকাহে পাইছো 4 টকা পইচা ভালকে কৰি থাক নিৰিবি দেই একদম কেৰেক্টাৰত সোমাই আছে কঁকালত ধৰি গৈছেগে বহি বহি এনে ওখজনী আমাৰ মণি যদি কোৱাটো হাফ কথাবোৰ মনত আছে নহয় আছে বল চলো বুঢ়ী উঠা ঘূৰাই ল জেগাতে ঘূৰাইছো দেই কেইকেইটা চাব চৰাই হাগি থৈ ইমান সময় হৈছে এতিয়ালৈকে মালিকক খা খবৰে নাই মোক ইমান সময় অখাই থোৱাৰ কাৰণে এইবাৰ 10 টকা 20 টকা দিব লাগিব এই নৰখাবি নোৱাৰিছো কি হ'লে নোৱাৰিছো কি হ'ল খালি নাই এজনী ধলং কি হ'ল ভৰি বিষাইছে কিয় কিমান চলাম আৰু ৰিক্সাখন এইখন চলাওঁতে এইটো অৱস্থা এয়া দম এইকণ ক'ত চলাইছে কিমান এটিএমে ঘূৰিলো কওকচোন মাইকী মানুহে তাই ৰিক্সাখন চলাব পাৰে হ'বলা আপুনিহে মতা মানুহটোৱে চলাব লাগিছিল ইমান ধুনীয়া মানুহটোৱে ৰিক্সা চলালে সাজিব কি হ'ল মোক তাৰমানে ৰিক্সা চলাটো দিছা লাগিছে ফটোৱা আইডিয়া কিছুমান দি পেলাই এনে হাঁচি দি নাথাকিব মই ৰিক্সা চিচাই নচলাং যাওঁ এই বাইলুং মই কিন্তু ছাৰক ফোন কৰি কৈ দিম বোলো ৰিক্সা নচলোৱাৰ কাৰণে আমাৰ অপাৰেশ্যন কেঞ্চেল কি মই নাজানো আই এই হ'ব দে তই নালাগে মই চলাম নাৰীক ইমান নিৰ্যাতন দিব নোৱাৰো উঠ আহা ভৰি চৰি বিষ হৈ গৈছেগে নহয় ন কি ধুনীয়াকে দুইজনীয়ে ধৰি ল ঐ দুইজনীৰে ইঞ্চুৰেঞ্চ আছে নহয় আছে সেইবুলি নেপেলাব আকৌ
ইমান পইচা ক'ত পালে